কবিতাৰ শিৰোনামা আমি বাতৰি কাকতৰ হকাৰ সন্ধায় কৰোঁ। মুখ্যমন্ত্ৰী মহোদয়, আমি বাতৰি কাকতৰ হকাৰ সন্ধায় কৰোঁ। আমি কি সমাজৰ অংগ নহয়? আমাৰ পৰিশ্ৰমৰ কোনো দাম নাই নেকি? পুহ মাহৰ ঠাণ্ডাত ৰাইজৰ মানুহ যেতিয়া লেপৰ তলত সোমাই থাকে, তেতিয়াই আমি ৬-৭ মাইল ৰাস্তা চাইকেল মাৰি ঘৰে ঘৰে পেপাৰ বিলাওঁ। বাৰিষাৰ কত ধুমুহা বৰষুণ আমাৰ মূৰৰ ওপৰত দি যায়। কি ৰবিবাৰ, কি অসম বন্ধ, সময়মতে আমি পেপাৰ দিবই লাগিব, নহ'লে জানো আমাক পাব্লিকে সোধে এৰিব? তেওঁ কিন্তু কোনোৱে আমাক মানুহ বুলি নাভাবে। বৰষুণত পেপাৰখন সামান্য ভিজলি মাহৰ মূৰত বিল দিওঁতে পইচা কাটব খোজে। কেতিয়াবা কেতিয়াবা বৰ বেয়া লাগে, চালা ইমান কষ্ট কৰি আমি সমাজত জ্ঞানৰ বাৰ্তা আৰু চৰকাৰ জনসাধাৰণৰ খবৰ বিলাই ফুৰোঁ, কিন্তু আমাৰ তিৰিচলি হ'লি চৰকাৰী আঁচনিৰ নেঙুৰডালেই দেখা নাপাওঁ। সেই ঢলপুৱাৰ পাই চাইকেল মাৰি মাৰি মাহৰ মূৰত যিকেইডালহে টকা পাওঁ, তিৰিচলিক ভাত কাপোৰ দিবই নোখোলে। মুখ্যমন্ত্ৰী মহোদয়, শুনবা পাইছোঁ আপোনাৰ চৰকাৰখনে বোলে চৰকাৰী কৰ্মচাৰীক কিতাপ কিনবাক লাগি টকা দিব। কথাষাৰ শুনি ভালেই লাগছে। এমান দায়িত্বশীল আৰু এমান দৰদী আমাৰ এখন চৰকাৰৰ মুখ্যমন্ত্ৰী। পিছে আপোনাৰ ওচৰত আমাৰো এটা অনুৰোধ থাকিল, পাৰে যদি একবাৰ খবৰ ল'ব আমাৰ হকাৰ সন্থাৰ তিৰিচলি গিলে কি হালাতত চলছে। কবি আৰু আবৃত্তিকাৰ সৈয়দ মেহবুব দেৱান।